হেল্ল' এভৰিৱান, চাওঁতে বহাগৰ মায়ে জাবৰ হ'ল। মোৰ বিহুৰ খানাৰ ভ্লগটো দিবই পৰা নাই, কাৰণ মোৰ মাতটো শুনি গমেই পাইছে। যথেষ্টখিনি মানুহ আছিল কাৰণে আগদিনা বজাৰটো কৰি লৈ আহিছোঁ দিয়ক। পিছদিনাৰ কাৰণে ইমানখিনি ভেজাল ৰাখিব নোৱাৰি নে কি কয়। এয়া হৈছে নেক্সট ডে একদম খৰিমাই ৰাতিপুৱাই আহি খৰিখিনি দি গৈছে। যিহেতু মাছ আৰু মাংসৰ বজাৰটো কৰা নাছিলোঁ আমি, সেইকাৰণে ৰাস্তাতে মাছৰ বেপাৰীৰ পৰাই মাছ দুটামান ৰাখি লৈ লৈছোঁ। আৰু এয়া মাংসৰ কাৰণে আমি পূৰা ফাৰ্মলৈ আহি গৈছোঁ, পূৰা মাংস লোৱাৰ কাৰণে। আৰু ইফালে কণী খাই লৈ লৈছোঁ ব্ৰেকৰ টাইমত। ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাছিলোঁ, যিটোহে একদম দৌৰা দৌৰি লাগিছিল। মাছ মাংস পনীৰ এইবিলাক বজাৰ কৰা নাছিলোঁ আমি আগদিনা গধূলি, সেয়ে একদম ৰাতিপুৱাৰ পৰা সেইবিলাক বজাৰ কৰি থাকোঁতেই গৈছে মোৰ। আপোনালোকৰ বিয়া চিয়াই লাগলি গাইজ কণ্টেক্ট কৰিব পাৰে। ৰান্ধনী একদম ৰান্ধনী জগাৰী। সেইখিনি সময়ৰ কাৰণে অপেক্ষা কৰি আছিলোঁ। সেইখিনি সময় আহি পালে সকলোখিনি ৰন্ধা মিলা হোৱাৰ পিছত। তো এতিয়া আমি সকলোৱে আক্ৰমণ কৰোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। আজিলৈ বাই বাই।